নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। কম খৰচতে কেনেদৰে এযোৰ মেখেলা চাদৰ বনাব পাৰি তাৰে এটা ভিডিঅ' লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু মই এই কাপোৰযোৰ বনাইছোঁ হেণ্ডমেড মিক্স পাটত। কাপোৰযোৰ মই ৰেডি কৰি উলিয়াইছোঁ এখন দুপাট্টাৰ সহায়েৰে, আৰু এই দুপাট্টাখন মই লৈছোঁ মেছৰ পৰা। আৰু কাপোৰযোৰ বনাওঁতে মোৰ টোটেল খৰচ হৈছে 800 মান। আৰু আপোনালোকে এই কাপোৰযোৰ অতি সহজতে বনাই পিন্ধিব পাৰিব। আৰু যিসকল মহিলাই ঘৰতে বহি আজৰি টাইমত এনেদৰে এযোৰ মেখেলা চাদৰ বনাই পিন্ধিব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে আহক আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো।